লহৰ কৃষ্ণলৈ স্বাগতম জনাই এবাৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ দশমঃ পাঠঃ ৰক্ষকঃ ভক্ষকাৎ পশস্যেতৰঃ পাঠটি ভাল ধৰণে চাবা। দশমঃ পাঠঃ ৰক্ষকঃ ভক্ষকাৎ পশস্যেতৰঃ লংলকাৰ প্ৰয়োগঃ। কৌশলদেশে সিদ্ধাৰ্থ নাম বালকঃ আছিত। মই অসমীয়াটো কৈ গৈছোঁ, তোমালোকে অনুবাদটো চাবা, যেহেতু ইয়াৰ খণ্ড অনুবাদ লিখিবলৈ আহে, গতিকে অনুবাদখিনি মনত ৰাখি ল'বা, নহ'লে লিখি ল'বা। কৌশল দেশে সিদ্ধাৰ্থ নাম বালকঃ আছিত। কৌশল দেশত সিদ্ধাৰ্থ নামৰ এজন ল'ৰা আছিল। সহ একদা উপবনম অগচ্ছত। এদিনাখন সি উদ্যানলৈ গ'ল। উপবনম মনোহৰম আছিত। সেই উদ্যানখন বৰ ধুনীয়া আছিলে। বহবহ খগাহ তত্ত কলৰৱং কুৰ্বন্তী স ৰাজহংসাঃ স্বছন্দং বিচৰন্তি স্ম। বহুতো চৰাই তাত কলৰৱ কৰি আছিল আৰু ৰাজহংসই তাত স্বচ্ছন্দেৰে ইফালে সিফালে গৈ আছিল। তেষু কেশন জলেষু কেশন স্থলেষু কেশন চ বৃক্ষেষু আচন। তাৰ কিছুমান পানীত, কিছুমান বামত অৰ্থাৎ মাটিভাগত, আৰু কিছুমান আছিলে গছত। সহসা একহ ৰাজহংস বৃক্ষাত অপতত। অকস্মাতে গছৰ পৰা এটা ৰাজহাঁহ সৰি পৰিলে। সহ চৰেণ আহত আছিল। সি কাঁড়ৰ দ্বাৰা আঘাতপ্ৰাপ্ত আছিল। সহ পীড়য়া কৰুণ কন্দনং কৰোতি স্ম। সি দুখতে, সেই কষ্টতে কৰুণভাৱে কান্দিছিল। তস্য কন্দনং শ্ৰুত্বা সিদ্ধাৰ্থ দুঃখিত অভৱত। তাৰ কান্দোন শুনি সিদ্ধাৰ্থ দুঃখিত হ'ল। সহ তং হংসং কুটিৰম আনয়ত। সি তাৰ সেই হাঁহটো নিজৰ কুটিৰলৈ, নিজৰ ঘৰলৈ লৈ আহিলে। সেৱাং চ কৰোত, আৰু শুশ্ৰূষা কৰিলে। যদা সহ হংসঃ তস্য সেৱয়া স্বচ্ছ অভৱত। যেতিয়া তাৰ শুশ্ৰূষাত হাঁহটো সুস্থ হ'ল, তদৈৱ দেৱদত্ত তত্ত আগচ্ছত। তেতিয়া তালৈ দেৱদত্ত আহিলে আৰু ক'লে, চ অয়ং মম হংসঃ, এইটো মোৰ হাঁহ। সিদ্ধাৰ্থ অৱদত। সিদ্ধাৰ্থই ক'লে, অহম ইয়ং ন দাস্যামি, মই এইটো নিদিম। অয়ং হংসঃ মম অস্তি, এই হাঁহটো মোৰ। দেৱদত্ত পুনঃ অৱদত। দেৱদত্তই পুনৰ ক'লে, অয়ং মম হংসঃ, এইটো মোৰ হাঁহ। অহম ইমং চৰেণ অপাতয়ত, এইটো মই কাঁড় মাৰি আঘাতপ্ৰাপ্ত কৰিছোঁ। অহম অস্য মাংসম ভক্ষয়িষ্যামি, মই ইয়াৰ মাংস খাম। সিদ্ধাৰ্থ অৱতত। সিদ্ধাৰ্থই ক'লে, অহম অস্য ৰক্ষা কৃতৱান, মই ইয়াক ৰক্ষা কৰিছোঁ। অতঃ মম হংসঃ অয়ম, সেইকাৰণে এইটো মোৰ হাঁহ। এবং ত্ৰয়ো বালকয়ো বিবাদঃ অভৱত। এনেধৰণে দুয়োজন ল'ৰাৰ মাজত বিবাদ লাগিল। তৌ ন্যায়াধীশস্য সমীপম অগচ্ছতাম, আৰু দুয়োটা ন্যায়াধীশৰ বা বিচাৰপতিৰ ওচৰলৈ গ'ল। তত্ত স্বং পক্ষম অৱদতাম, তাত নিজৰ নিজৰ পক্ষত কথা ক'লে। ন্যায়াধীশ সৰ্বং বৃত্তান্তং অচিনুত নিৰ্ণয়ম চ অকৰোত। বিচাৰপতিয়ে সকলো কথা শুনিলে আৰু নিৰ্ণয় কৰিলে। ৰক্ষকঃ ভক্ষকাৎ পশস্যেতৰঃ ভৱতি। ৰক্ষা কৰাজন ভক্ষণ কৰাতকৈ শ্ৰেষ্ঠ হয়। সিদ্ধাৰ্থ অস্য ৰক্ষকঃ, সিদ্ধাৰ্থ ইয়াৰ ৰক্ষক। সহ ইয়ম নয়তু। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটোত যদি নতুন, এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি কেনে লাগিছে জনাবা। পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা।